নমস্কাৰ মই মনোজ কুমাৰ আপোনালোক সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ এটি কবিতাৰ জৰিয়তে। কবিতা পুৱাৰ মৌনতা। গভীৰ ৰাতিৰ নীৰৱতাৰ সমাপ্তিত আন্ধাৰ গুচি নামিছে ঢলপুৱতি। এক নতুন ৰূপত সাজিছে পুৱাৰ বিচিত্ৰময় এখন পূৰ্ণ পৃথিৱী। সূৰ্য আগমনিৰ বাটেৰে নামিছে এটি চিকন পুৱা। ৰিণিকি ৰিণিকি ভাহি আহে কোনো বাঁহীৰ সুৰ, এটি দেহ মন জুৰুৱা। খিৰিকীৰ ফাকেৰে ৰ'দৰ চমকে মোৰ দুচকুৰ নিলে টোপনি কাঢ়ি। ৰিব ৰিব মলয়া জাকেও বকুল শেৱালিৰ সুগন্ধি দিলেহি সানি। সেউজ জীৱনত পশু পক্ষীয়েও কোনো সুললিত সুৰত জুৰিছে গীত। নিদ্ৰাৰ পলকত থকা চকুযোৰ মোহাৰি পুৱাৰ অনুভৱক ধৰিছোঁ মই দুহাতেৰে সাৱটি। পুৱাৰ মৌনতাত মোৰ হৃদয়খনৰ ৰন্ধে ৰন্ধে বাজি উঠে এটি মিঠা প্ৰেমৰ গীত। শালিকী পুৱাৰ ৰদালি দেখিলে তোমালৈ মোৰ মনত পৰে, etc. etc.